Hello friends, আমি আজি বজাৰ কৰিবলৈ গৈছো দেই গুটে পাৰ্টিটো বজাৰ কৰিবলৈ গৈছো। এয়া গৈ আমি বজাৰ কৰি শাক সবজি ললো আৰু এতিয়া মাছ খাবলৈ গৈছো। এয়া ঘৰৰ বজাৰ নহয় দেই, আমি যে হুচৰি গাইছিলো হুচৰি গোৱা মানে এতিয়া খানাটো খাইছো আৰু এয়া মাছ লৈছো। মাছটো লোৱা হৈ গ'ল, এতিয়া আমি পাঠা মাংস ল'বৰ কাৰণে আহিছোঁ ওচৰতে একে লগতে তাৰমানে ইফালে মাছ বহে ইফালে মাংস বহে তো মাংসখিনি কাটি আছে আৰু তাৰপিছত ল'লোঁ আমি গোটেই গেলামালৰ বস্তুখিনি ল'লোঁ একে চেনি চাহপাতৰ পৰা ধৰি মানে ডিছ চব ইয়াতে পাই লৈ ল'লোঁ আৰু গোটেইখিনি। গাখীৰ লৈছে নে গাখীৰ 460 গাখীৰ লোৱা হৈছে, গাখীৰ দিয়া তাজা তাজা হেৰিটো দিয়া আধা লিটাৰটো হাফ লিটাৰটো। তাৰপিছত ল'লোঁ মিঠাই চিঠাই কিবা কিবি ল'লোঁ আৰু বহুত মিঠাই লৈছোঁ, ক'ল্ড ড্ৰিংক লৈছোঁ সন্ধিয়া টাইমত খাবলৈ কাৰণে আৰু গোটেইখিনি বজাৰ কৰিলোঁ। তো কৰি আকৌ ফটাফট আহিবলগীয়া হ'ল, আকৌ ভাত পানী বনাব লাগিব, সৰু ল'ৰা ছোৱালীও আছে খানা খোৱা আৰু এয়া কেৰাহী হাতা চৰিয়া এইবিলাক উলিয়াই ৰাখিছোঁ তাত নিবৰ কাৰণে। আৰু এয়া চাওকচোন মই তলত মাটি খানি দিছোঁ যাতে লেতেৰা নহয় আৰু কোলা হৈ নাযায়। তো গৈ এইবিলাক ক'ল্ড ড্ৰিংক খালোঁ গৈ, আমি ইমান গৰমত আহিছোঁ বহুত গৰম লাগিছে। তো কিবা কিবি মিঠাই চিঠাইও আনিছোঁ, সেয়া চাহৰ লগত খাম আৰু এতিয়া ক'ল্ড ড্ৰিংকখিনি খাই লৈছোঁ চবেই। কেইটা পোৱালি আছে এতিয়া? এক বটল থৈ দিলে হ'ব ঘৰ। তাৰমানে নাখায় চিংগৰাটো খাম দে এতিয়া নহ'লে ন কচৰি ললিও হ'ল আহে চিংগৰাটোহে আমি ঠাণ্ডাৰ লগত খাম। দেখি আছে তো চিংৰা কেইটা ওলাচোন ভিডিঅ'টো হওক ছবিকেইটা এয়া চোৱা আমাৰ চিংৰা আমি নাচিছিলো যে খানাৰ পাৰ্টি চিংৰা ঠাণ্ডা সমোসা হিন্দীত কৈ সমোসা অসমীয়াত কৈ চিংৰা কি ক'ব আৰু আমি অসমীয়া মানুহ চিংৰা বুলি কৈছো। আমাৰ বাইদেউ এজনক দি আছে ফুল থকা ডিছ বিচাৰি থাকো না এয়া সমোসা চোৱা বাইদেউজনী বোলে নৰে আৰু তুমি খাই লোৱা আৰু এইখিনি আমি চাহৰ লগত খাম এইবিলাক বস্তু ক'ল্ড ড্ৰিংক খালোঁ চাহ তাহ খালোঁ মিঠাই চিঠাই চব খোৱা শুই ফিনিছ। এতিয়া একদম বনোৱা বনোৱা কামত ষ্টাৰ্ট আৰু দেই সকলো লাগি গৈছোঁ আৰু হাতে কামে। মই মাংস বনাইছো দে মই মাছ বনাইছো ব্লগ কৰি আছো আমি তাৰপিছত জলকীয়া
আৰু জলকীয়া নিমখ আৰু হালধি আৰু পিঁয়াজ চব সানিকে মেৰিনেট কৰি ৰাখি দিছোঁ। তাৰপিছত তেলটো যেতিয়া গৰম হৈছে আলুখিনিও ফ্ৰাই কৰি ৰাখি দিছোঁ আমি। তাৰপিছত এতিয়া মাংসখিনি ভাজি লওঁ। ভাজি কেনে তাৰপিছত আমি আলুখিনি নমোৱাৰ আধা ঘণ্টা আগতে আমি দি দিম। দিয়াৰ পিছত 2-3টা উতলা কৰি তাত বইল হোৱাৰ পিছতে আলুখিনি এখন সিজিছে যদি তাৰপিছত আমি ধুনীয়াকৈ মাংসখিনি নমাই আৰামছে ৰাখিম। পিছত মাছৰ চব্জিটো মাছখিনি মাছৰখিনি মানে বনাই আছোঁ, ফ্ৰাই কৰি আছোঁ ফ্ৰাই কৰি আছোঁ মাছখিনি। বিলাহীৰ লগত বনাম আৰু পিঁয়াজ কাটা হৈ আছে। মাছখিনি ফ্ৰাই কৰি লওঁ। ৰাতি ফ্ৰাই কৰা হৈ গৈছে, আধা আছে। আজি পুৰা পাৰ্টি আৰু কল্পনাই মাছ ভাজি আছে আৰু মই মাংস বনাই আছোঁ, ছাগলীৰ মাংস। তাৰপিছত আমি আগতে খাইছোঁ, মিঠাই খালোঁ, ঠাণ্ডা খালোঁ, ভুজিয়া খালোঁ, নিমকি খালোঁ, সেইখিনি খালোঁৱে। আৰু বাকী গোপনীয় কথাখিনি আমি নকওঁ, ভাল বনাম। তাৰপিছত আমি পোলাও বনাম। বঢ়িয়া লাগিছে আজি, বঢ়িয়া ধুনীয়া লাগিছে। এবাৰ ভাত বনাই দিম কুকাৰত। ভাতটো অলপ ঠাণ্ডা হ'ব লাগিব। চাউলটো কি সোণা শক্তি নেকি বাইদেউ? সোণা শক্তি ধুনীয়া লাগে খাই। ভাতটো সৰু সৰু হ'ব, লম্বা লম্বা হ'ব, লম্বা হ'ব। দুইটা কুকাৰত দুইটা। তই এতিয়া ভিডিঅ' কৰি আমি নাচাওঁ অকণমান দে মাছখিনি দেৰি যাওক দে। খৰি দিয়কচোন বাইদেউ এটা। এইয়া বাইদেউসকল নাচিছে দে। এইয়া নাইটি নমাই ল। ইয়াৰ পিছত আমি নাচিম দে চবিতা। মজা মজা। ছাগলী মাংস এইফালে মাছ ফ্ৰাই হৈ আছে। দেখাই নাপায় ন? দেখাই নাযায়। তাইক দিল আহিলা চবকে উঠাই দিয়ক। ভাতটো চিটি পৰিলা নেকি? নাই কেমেৰা ৰেডিয়ে। ফুৰিব লাগে। বেলেগ গান নাচো এইবাৰ। আমাৰ কেমেৰাই মজা।
ভাল চাই দি ভালকে ভিডিঅ' কৰি আধা নাচনি আগতে গায় এটা নাচনি কেঞ্চেল মোবাইল কৰিছে এবাৰ 3 দিনহে বহুত এনজয় কৰিলোঁ। এতিয়া ল'ৰা ছোৱালীকেইটা ভোক লাগি গৈছে, সিহঁতক ভাত দিওঁতে একদম মানে 11:30 বাজিলে ৰাতি। তো ফূৰ্তি কৰোঁতে মানে গমেই নাপালোঁ কেইটা বাজিলে। তো 11:30 বাজি গ'ল, ইহঁতক ভাত দিছোঁ। তাৰপিছত আমি খাইছোঁ। আমি খাই বৈ ল'লোঁ। ইমান দেৰি হৈ গৈছে ফূৰ্তি কৰোঁতে নহয়, মানে গম নাপালোঁ কেনেকৈ টাইমটো গ'ল। তো 11:30 সিহঁতক দিলোঁ। আমি খাই বৈ ঘৰত আহোঁতে 1:30 বাজিলে।
তো একদম 1 বছৰৰ কাৰণে হুঁচৰি শেষ, 1 বছৰৰ কাৰণে হুঁচৰি গোৱা খানা শেষ, একদম কমপ্লিট। আৰু অহা বছৰ যাতে এনেকৈ আমি আকৌ ধুনীয়াকৈ একেলগে এটা খানা খাব পাৰোঁ, হুঁচৰি গাব পাৰোঁ একেলগে। তো আজি ব্লগটো এইখিনিতে সামৰিছোঁ, নেক্সট ব্লগত লগ পাম, বাই বাই। কালি বাহি ভোজ খাম দে। বেঙেনা চব্জি আর বেঙেনা তরকারি লয়া ওলাই নাই তোটুই খাইছে শেষে হোৱা নাই, মুঠটোতে আছে আৰু আছে। যোনখিনি আকৌ ভাগ আৰু এটা কথা থাকি গ'ল, আমি খানা খাই বৈ যিকেইটা পইচা ধৰক ৰৈ গৈছে, তো সেইকেইটা আমি চবেই মানে যিমানকৈ ভাগত পৰে আৰু গোটেইখিনি ভগাই ল'লোঁ।